মুছলপুৰ জিলা জাতীয় কোষ BPF তৰফৰ পৰা কোচ ৰাজবংশী তৰফৰ পৰা মোক যিখিনি সম্ভাষণ প্ৰদান কৰিলে তাৰ বাবে মই নথৈ আনন্দিত আৰু এই চেগতে মই তেখেতসকলক ধন্যবাদ জনাইছোঁ আৰু মোৰ ঘৰত উপস্থিত হোৱাৰ বাবে তেওঁলোকক নথৈ মই আনন্দিত হৈছোঁ আৰু ধন্যবাদ জনাইছোঁ। এই তুমি যি আজি উত্তীৰ্ণ হ'লা তুমি কাৰ প্ৰেৰণা বেছিকৈ পাইছিলা? হয়, মই স্পেচিয়েলি মোৰ মা দেউতাৰ পৰা প্ৰেৰণাটো পাইছিলোঁ আৰু সময়ত মই নিজৰ পৰাও প্ৰেৰণা ল'ব লগা হৈছিলে আৰু যিখিনি ইণ্টাৰনেটৰ যোগেদি মই পাইছিলোঁ প্ৰেৰণা সেইখিনিও মই ল'বলৈ সক্ষম হৈছিলোঁ। যিহেতু নিকাভাৱে আজি তুমি উত্তীৰ্ণ হ'লা, মুখ্যমন্ত্ৰীক কি ক'বা, ৰাজ্যৰ মুখ্যমন্ত্ৰীৰ পৰা? হয়, তেখেতে বহুখিনি ভাল কাম কৰিছে আৰু বিশেষকৈ চাকৰিৰ ক্ষেত্ৰত বহুখিনি স্বচ্ছ আৰু নিকা পদ্ধতিৰে চাকৰিবোৰ প্ৰদান কৰি আহিছে আৰু তাৰ বাবে মই তেখেতক ধন্যবাদ জ্ঞাপন কৰিছোঁ এই মাধ্যমেৰে। জাতীয় তথা BTCৰ তেওঁ মানে সুনাম কঢ়িয়াই আনিছে। এই চেগতে আমি তেখেতক আমাৰ কৌচাৰে সম্বৰ্ধনা জনাম আৰু এনেকৈ এগৰাকী সুযোগ্য সন্তান জন্ম দিছে তেখেতৰ দেউতাক নিপেন ৰাজবংশী। আমি তেখেতকে এখন আওচাৰে সম্বৰ্ধনা জনাম আৰু তেখেতৰ মাতৃ জননী ৰাজবংশী। আমি আচলতে সৌভাগ্যৱান, ইমান দুখীয়া পৰিয়ালৰ ফালৰ পৰাও যে তেওঁলোকে অশেষ কষ্ট কৰি সেই ল'ৰাটোক পঢ়াইছে শুনাইছে, আজি আমি ধুনীয়া ৰিজাল্ট পাবলৈ সক্ষম হৈছোঁ। আমি সেই মাতৃগৰাকীকো সম্বৰ্ধনা জনাম। আমাৰ কোচ ৰাজবংশী জাতীয় কোষৰ জিলা সমিতিৰ অন্যতম সদস্য দীপ দাসে সম্বৰ্ধনা জনাব। আটাইকেইটা চেনেললৈকে গৌৰৱ মানে কিমান গৌৰৱ নিজে ভাবি পোৱা নাই। এনেকুৱা ৰিজাল্ট আমাৰ কোচ ৰাজবংশী জনগোষ্ঠীৰ পৰা যে কোনোবাই কৰিব আমি আশা কৰা নাছিলোঁ। কিন্তু আমাৰে পৰম সৌভাগ্য। দেখিছে ঘৰ দুৱাৰ কেনেকুৱা, ইমান গৰীব ঘৰৰ ল'ৰা, দেউতাকে অশেষ কষ্ট কৰি শ্ৰমৰ মূল্যত আজি সদ্য ঘোষিত অসম লোকসেৱা আয়োগৰ যি মানে APSCৰ পৰীক্ষা সুখ্যাতিৰে তেওঁ উত্তীৰ্ণ হৈ আমাৰ কোচ ৰাজবংশী জনগোষ্ঠীৰ লগতে সমগ্ৰ বাক্সা জিলা সমগ্ৰ BTCৰে গৌৰৱ কঢ়িয়াই আনিছে। আমি তাৰ বাবে তেওঁক ধন্যবাদ জনাইছোঁ। আমি BPF দলৰ কোচ ৰাজবংশী জাতীয় কোষ হিচাপে খুবেই আনন্দিত, খুবেই ফূৰ্তি পাইছোঁ আৰু এই কাৰণে আমি তেখেতৰ ঘৰত আহি আমাৰ হীৰকজ্যোতি ৰাজবংশী সৰু ল'ৰা বেচাৰা বহুত কষ্ট কৰি পঢ়িছে, বহুত কষ্ট কৰি আগবাঢ়িছে। আজি তেওঁলোকৰ ঘৰ দেখিলে চকু পানী ওলায়। মানুহে যে কয় যে টকা পইচা ধন সম্পত্তি শিক্ষাৰ বাধা হৈ থিয় দিয়ে, কোনো সম্ভৱ নহয় এইটো কথা। এনেকুৱা ল'ৰাবিলাকে আমাক প্ৰমাণ কৰি দেখুৱালে আৰু আমি অসম চৰকাৰৰ বৰ্তমান মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক ধন্যবাদ দিবই লাগিব। এই কাৰণে দিব লাগিব, তেওঁ যি স্বচ্ছ আৰু নিকা পৰীক্ষা মানে পাতিছে, অনুষ্ঠিত কৰিছে। আজি আপোনাৰ ADR পৰা আৰম্ভ কৰি APSCলৈকে সকলো পৰীক্ষা ইমান নিকাভাৱে পাতিছে, যাৰ ফলত আমাৰ দৰে দুখীয়া ঘৰৰ ল'ৰাইও আজি APSC পাবলৈ সক্ষম হৈছে। আমিতো আগতে আশা কৰা নাছিলোঁ, কিন্তু এতিয়া আমি আশা কৰিব পাৰোঁ, আশাৰ বতৰা দেখিব পাৰিব, সপোন দেখিব পাৰোঁ। আমি সপোন দেখাৰ সময় এতিয়া আমাৰ আহিছে। আৰু বিশেষকৈ আমি আমাৰ সদ্য যিটো আমাৰ BTC নিৰ্বাচনত আমি BPF দলে চৰকাৰ গঠন কৰিলোঁ, আমাৰ হাগ্ৰামা মহিলা ৰিচাৰ আজি চিফ হ'ল। তেখেত এনেকুৱা দূৰদৰ্শী মানুহ, তেখেতে সমগ্ৰ জাতি জনগোষ্ঠীক একত্ৰিতভাৱে লৈ একেলগে লৈ আগবাঢ়ি যোৱাৰ যিটো সপোন, সেই সপোনটো কিন্তু বাস্তৱ পৰিণত কৰিবলৈ গৈ আছে। আজি ভাইটিয়ে আমাৰ APSC উত্তীৰ্ণ হৈছে, আমি আনন্দিত। কিন্তু আমাৰ হাগ্ৰামী মহিলা ৰিচাৰৰ চৰকাৰ অহাৰ লগে লগে তেওঁ ঘোষণা কৰিছে প্ৰতিখন জিলা সদৰত একোটা APSC কোচিং চেণ্টাৰ তেওঁ কৰিব, খুব সোনকালে হ'বলৈ গৈ আছে। আৰু ইয়াত আমাৰ ল'ৰা ছোৱালীবিলাকে বিনামূলীয়াকৈ APSC কোচিং কৰিব পাৰিব। গতিকে আমি আশা ৰাখিছোঁ পৰৱৰ্তী সময়ত এই আমাৰ হীৰকজ্যোতি ৰাজবংশীহঁতক আদৰ্শ হিচাপে লৈ আমাৰ সমগ্ৰ BTCবাসীৰ ল'ৰা ছোৱালী এনেদৰে আগবাঢ়ি যাব পাৰিব। আমি তাৰে কামনা কৰিছোঁ আৰু ইয়াৰ সুফল আমি পাম। আমাৰ লগত হাগ্ৰামা মহিলা ৰিচাৰ আছে, হাগ্ৰামা মহিলা ৰিচাৰ আশীৰ্বাদ সদায় আমাৰ লগত থাকিব, তেওঁ সহায় কৰিব, আমি আগবাঢ়ি যাব পাৰিম। আৰু এই চেগতে ল'ৰাটোৰ অৱস্থা চাই আমি আমাৰ BTC প্ৰধান তথা BPF দলৰ মুৰব্বী হাগ্ৰামা মহিলা ডাঙৰীয়াক ছাৰক এটা অনুৰোধ জনাম যে এনেকুৱা ল'ৰাবিলাকক আপুনি সহায়ৰ হাত আগবঢ়াব লাগে। ইতিমধ্যে তেওঁ কথা দিছে, এনেকুৱা যি উচ্চ শিক্ষা লোৱা ল'ৰা ছোৱালী তেওঁলোকক তেওঁ আগবঢ়াই নিয়াৰ কাৰণে তেওঁ সহায় নিশ্চয় কৰিব, এই কথা দিছে আৰু তেওঁ সহায় কৰিব। আৰু আমি তেখেত আবেদন জনাম আৰু আজি আপোনালোকৰ চেনেলৰ জৰিয়তে আমি তেখেতক কৈছোঁ যে এনেকুৱা ল'ৰাবিলাকক ছাৰ আপুনি অলপ হ'লেও সহায় সহযোগ কৰক। কাৰণ এওঁ আজি APSC পাছ কৰিছে, এখেতৰ বহুত কাম বাকী আছে, ট্ৰেইনিং পিৰিয়ড আছে, বিভিন্ন কাম কাজ আছে। এইটো কৰিবলৈ যাওঁতে তেওঁ বহুত খৰচান্ত হ'ব। গতিকে ইমান দুখীয়া ঘৰৰ ল'ৰা এজনে এই কামখিনি কৰিব যাওঁতে নিশ্চয় সমস্যাৰ সন্মুখীন হ'ব। যাতে এই সমস্যাৰ সন্মুখীন নহয়, আমিও য'ত প্ৰৰ্ণাস্তি তেখেতক সহায় কৰাৰ চেষ্টা কৰিম আৰু হাগ্ৰামা মহিলা ৰিচাৰৰ অনুৰোধ জনাইছোঁ, তেখেতে নিশ্চয় সহায় সহযোগিতা আগবঢ়াব। আৰু পুনৰবাৰ আমি অসমৰ মুখ্যমন্ত্ৰীগৰাকীক ধন্যবাদ দিবই লাগিব, কাৰণ তেওঁ স্বচ্ছ আৰু
নিকা যদি পৰীক্ষা নাপাতিলেহেঁতেন আজি আমি এই ল'ৰাটোৰ APSC উত্তীৰ্ণ নাপালোহেঁতেন। গতিকে হিমন্ত বিশ্ব শৰ্মা ছাৰকো আমি ধন্যবাদ জনাইছোঁ।